আমি সুন্দরী লগৰীয়া নাই, মাতৃ নাই, ভাতৃ নাই, তথাপি মই ৰাজকাৰেঙৰ মাজত থাকি মৃত্যুৰ অকৃতি মৰম ৰবি সকলো পাহৰি আছোঁ। যিজনে সূৰ্য দেৱতাক উঠিছে নামছে নাম হোৱা নাই, কিন্তু সাবিত্ৰী আজি সেই কথা উপলব্ধি কৰিব পৰা নাই। মাত্ৰ বুজিছোঁ এয়া সকলো সৃষ্টিকৰ্তাৰ ইচ্ছা। সেই প্ৰকৃতৰে মই নিৰাকাৰ নিৰঞ্জন অৱশেষতি এই সাবিত্ৰীৰ একমাত্ৰ উপাস্য তুমিয়ে। তুমি সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু। ঘৰতে হৈছে